মজা লাগিছে হল না আহ এটা থাকিব পাৰে এটা একদম বিন্দাস বিছনা বিছনা আছে কম্বল চম্বল আছে ঠাণ্ডা দিনৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আপোনাক সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো এটা মস্ত এটা ধামাকা এটা ভিডিঅ' হৈ যাবলৈ যাই আছে কাৰণ কিনো আজি আমি এটা মানে একদম মজা এটা মানে হেৰি চাবলৈ যাই আছোঁ এটা মানে একদম হেৰি কি কয় ঘৰৰ মানে একদম হেৰিৰ ওপৰত গছৰ ওপৰত ঘৰ তেনেকুৱা ধৰণৰ এটা বস্তু আমি চাবলৈ যাই আছোঁ আমাৰ ঘৰৰ পৰা কিছু অলপ দূৰতে আছে কমে 15-20 কিলোমিটাৰমান দূৰ হয় সেইকাৰণে লগতে যাব আমাৰ মামা যাব মামী যাব মানে তেওঁলোকে অলপ ঘৰ আহিছে মামা মামী আৰু মানে তেওঁলোকৰ ছোৱালীও যাব আমি ভণ্টি হৈ যায় তেওঁ যাব তেতিয়াহ'লে এতিয়া আমি যাওঁ হেলমেট লৈ লৈছোঁ এটা হেলমেটত আছে আপোনালোকক গোপ্ৰৰ একদম পুৰা পুৰা চিনাৰীটো দি দিম তেনেহ'লে ব'লক আমাৰ ভিডিঅ'ত আপোনালোকক পুৰা দেখাই আছোঁ ভিডিঅ'টো কমপ্লিট ৱাচ কৰি থাকিব আৰু ব'লক গাইছ যাব লাগে দেৰি হৈ গৈছে আৰু আমাৰ বাইদেউ ৰখিছে বাইদেউ যাব বোলে আৰু লগতে ভণ্টি ৰখিছে মামা মামী ৰখি আছে যাব লাগে এতিয়া দে চ' লেটছ গ' ধুনীয়া চাহ বাগিচাৰ মাজে মাজে গৈ গৈ আমি পাই যাম গছৰ ওপৰত বৰ ডাঙৰ এটা চাহপাতৰ ফেক্টৰী বনাইছে একদম হেৰিৰ মাজতে এইটো পাহাৰখন কি বঢ়িয়া দেখা হৈছে চাওক দূৰৰ পৰা কমপ্লিট গোটেই দেখা হৈছে এতিয়া আমি এই আগৰ যোনখন সৰু পাহাৰ আছে সেইখিনি লাগি পাম পিছৰখিনি হ'ল ভূটান পাহাৰ চাই ল'ব পাৰে গোটেই এইখিনি কি মজা আহি পালোঁ এইখিনি একদম এটা এইটো নদী বৰ ডাঙৰ নদী এটা এইখিনি আহি পালোঁ এইখিনি বৰ কষ্টতে মামা মামী এটা আছে অলপ মানে বহুত জেগাখিনি বহুত বালি বালি আছে আৰু ইয়াতে এয়া আমাৰ বাইদেউ এইটো ভণ্টি এইটো সৰু মামা মামী আহি আছে এইফালে জেগাখিনি বহুত বালি বালি এইখিনি এইটো শুক্লাই নদী যে শুক্লাইৰ ভাগ এইটো ট্ৰি হাউচ এতিয়া টিকেট কাটব লাগে নেকি তই এণ্ট্ৰি কৰিলোঁ ট্ৰি হাউচত এতিয়া দেখাই আছোঁ কি কি আছে এইফালে এটা ঘৰ আছে এইটো এই ৰেষ্টুৰেণ্ট হান ঘৰ এইটো এইফালে ভিতৰত যাব লাগিব ভিতৰত যাবা এইটো ৰেষ্টুৰেণ্ট ফটোহে উঠাব লাগিব এইটো একদম মজা তো এইটো এটা হেৰি কি ঘৰ এইটো ভিতৰৰ পৰা চাওঁ বলকচোন ভিতৰৰ পৰা চাই আহোঁ এইটো হৈছে ট্ৰি হাউচ এতিয়া ভিতৰলৈ যাই আছোঁ আপোনালোকক বলক 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 থাকে ইয়াতে আপোনালোকে ইয়াতে আহিলে থাকিব পাৰে ইয়াতে একদম বিন্দাস বিছনা বিছনা আছে কম্বল চম্বল আছে ঠাণ্ডা দিনৰ চাব পাৰে এইটো গছ কেনে লাগছে মানে মজা লাগিছে হল না লাষ্ট এন্ট্ৰি মামা মজা মামা আহি আছে তো কি মজা চিনাৰী চাব পাৰে আপোনালোকে আহিলে ইয়াতে থাকিব পাৰে বহুত ধুনীয়া জেগাখিনি এইফালে এইফালে আছে থকা যাব বঢ়িয়া বহা জেগাখিনি চকী
ট্ৰি হাউচ দেখালোঁ, এতিয়া অলপ ট্ৰি হাউচৰ আশে পাশে কি আছে আপোনালোকক দেখাই আছোঁ, গোটেই দেখাই আছোঁ ফালৰ পৰা চাই যাওক। তো এইখন জুলুনা, একবাৰ জুলুনা উঠি চাওঁ দিয়ক। পিছৰ বজা তো এইখিনিতে এটা বোলে চুইমিং পুল বনাব বুলি আমি গম পাইছোঁ, এজন মানুহে ক'লে। যদি আপোনালোকে আৰু কেইদিনমান পিছত আহে তেতিয়াহ'লে আপোনালোকে চুইমিং পুল দেখাব পাৰে। ইয়াতে একদম পূৰা গৰম দিনত মজাকৈ আপোনালোকে সাঁতুৰিব পাৰিব, চুইমিং কৰিব পৰা একদম পূৰা মজাকৈ আপুনি এনজয় কৰিব পাৰে এইখিনিত। এইখিনি কি মজা, এইখিনি চাওক জেগাটো কি মজা, আহি কেনে একদম বঢ়িয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে, বৰ ধুনীয়া এইখিনি।